মণিপত্নী পদ্মকুমারী বিধুয়ারী দেবী। নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে আছে আপোনালোক? আজি দেখিছেনে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত আহিছোঁ আমি অকণমান অন্য ৰকমৰ ড্ৰেছত। অইনদিন বেলেগ ড্ৰেছত থাকোঁ আৰু আজি অকণমান বেলেগ ড্ৰেছত আহিছোঁ, কাৰণ আমাৰ ঘৰত চলি আছে মা মনসা পূজা। আৰু তাৰে যিটো পানী তোলা বুলি কয় বহুতেই জানে, আৰু হয়তো বহুত ফ্ৰেণ্ডে নাজানিব পাৰে। মই তাৰ কাৰণে কৈ দিছোঁ, পানী তোলা পৰ্ব আছে। তাৰ কাৰণে আমি ৰাতিপুৱা পানী তুলিব আহিছোঁ ব্ৰহ্মপুত্ৰ নদীত। অকণমান দেখুৱাই দিছোঁ, আহক। ওম অপবিত্র অপবিত্র বাসন্তি জয় ধ্বন্তর শশী সর্বপরমে আরম্ভং বিনিয়োগ। বনস্পতি দেবতা নমঃ। সুতনাগত দেবতা বলে জয়তম কুবায় নমঃ কুবায় নিবুদাই ওম বরুণায় নমঃ বরুণায় পাইতে। তয় সগন নিরম সুদ্ধ মনোহিতম লোকম নমঃ তস্মৈ দেবং বরুণায় নমঃ। তদ্বিষ্ণু পরপতি বয় সুক্রতম ভগবতে বাসুদেবায় নমঃ তদ্বিষ্ণু পরপতি বয় সুক্রতম। অনন্ত কর পূজা হে বরে যত বিঘ্নে নিরাবয় যাহারু দরহ তুক্ষ কর পূজা না গজয় ঈশ্বর মনি কর্ণ কর পূজা মণিময় হারা পূজা না গেলে হঙ্গেলয়া অত না গেল পূজা মণ্ডপে বলি। বাৰ বৰমাই বিয়াৰ গান গাই আছে, কোনো লগ ঘৰতে নাই। বিয়াৰ গান গোৱা মানুহৰ সংখ্যা কমি গৈছে। ক'ত এইফালে 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 নতুন কইনা, আমাৰ নতুন কইনা। হাই দিয়া, মানে আমাৰ চেনেলৰ নতুন সদস্য, নতুন কইনা যিহেতু। যাওঁতে 3 জাগাত পাৰ হ'ব লাগিব। সেই 3 জাগাত নাৱৰীয়াখন ষ্টু কৰি পেলাই পাৰ হৈ যাব লাগিব। মেইন গাঁৱতে লেটু তাৰে ভাড়া হোৱা নাই নাও, মানুহটো বহুত আছে আৰু মানুহকেইটা ওজন থকা মানুহ
একেলগে আমাক যাবা দিয়ক এটা একবাৰতে বগুলি মাটি তই ভাবি ভাত এলো ধনা মনাৰ পাক পালো গতিকে এইটো পাকতো আৰু পাৰ হৈ যাব লাগিব নামৰীয়াখন দৃষ্টি কৰি পেলাই পাৰ কৰিব লাগিব মানি দিছো আৰু আখ্যান গাইতলৰো নহল নহল তলৰ খেলাৰ আৰু কৰো দেখি এনেকে নহব এনেকে নহব এতিয়াতকৈ অলপ বেছি হ'ব লাগিব এইবাৰ খোজা নাই ৰখাই ৰখাই আমাক আগুৰি আছে দৰাৰ ৰখা দি অজা মানে ইয়াতে আমাক মানে ৰখাই ৰখাই কিবা কুৱেশ্যন কৰি আছে আৰু মালিনী লৈ আছে এইটো লাষ্ট ঘাট ইয়াতো ঘাট পাৰ হৈ গ'লে আৰু আপোনালোকে জাগা পাব টেনশ্যন নাই তামোল পাৰ্টি চলি আছে দালি কামে দিলা ভৰি পিছত দেখি আইনাৰ ফটাটো কিয় দিছিবা পূজা হয় দেৱী মানে তোমাৰ মাটি মূৰ্তিত স্নান কৰা নাই চান নাতে হয় এতিয়া প্ৰতিবিম্বত স্নান হয় মানে প্ৰতিবিম্বত তাতে উঠে